পাগলী কি হ'ল? ঐ পাগল, ফোনটো ৰিচিভ কৰোঁতে ইমান দেৰি লাগেনে? ক'তনো মৰি আছিলি তই? বান্ধৱীজনীৰ লগত হোৱাটছএপ কৰি আছিলো। তই এটা মস্ত চেনিৰামহে, যাৰে তাৰে লগত মেছেজ কৰি চেনি খাই থাক ন? মই চেনিৰাম। আৰু তই যে দিনটো অনলাইন থাক, তই চেনিমাই নেকি হা? যা পাগল, মই কাৰো লগত মেছেজ নকৰোঁ। এফবিত নিউজ ফিড চাই থাকোঁ। তই মেছেঞ্জাৰৰ স্ক্ৰীনশ্বট চাবি নেকি? দে এতিয়া। তই কাৰ কাৰ লগতনো মেছেজ কৰ চাওঁচোন। ঠিক আছে ৰ, চেণ্ড কৰি দি আছোঁ তোক। সোনকাল দে। বাহ, এই কিছু নামৰ ল'ৰাজন কোনো? তাৰ লগতো মেছেজ কৰ মানে? তোৰ বয়ফ্ৰেণ্ড নেকি? ধেই, মেছেজ কৰিলে কোনোবা বয়ফ্ৰেণ্ড হৈ যায় নেকি হা? ঐ শুনচোন, কালি কি হ'ল জান? তই ক'লেহে জানিম। বাৰু কচোন কি হ'লনো? সেই যে তোক কৈছিলোঁ ল'ৰাজনৰ কবিতাবোৰ ভাল লাগে বুলি, তাৰ লগত চিনাকি হ'লো জান? ল'ৰাজনৰ কথাবিলাক ইমান ভাল। আৰু কি জান, সি মোৰ নম্বৰটো বিচাৰিছে। দি দিওঁ নেকি? ভাল কথা, নম্বৰ কৈছে যদি দি দে আকৌ। তেন্তে আজি দি দিম ন? দি তাক মোকনো কিয় সুধিছ? তই ছোৱালীবোৰ তেনেকুৱাই, যাকে তাকে অচিনাকি ল'ৰাবোৰক নম্বৰ বিলাই ফুৰ। ঐ পাগল, তই বাৰু জ্বলিছ নেকি হা? কি দৰকাৰ জ্বলিবলৈনো? মইনো তোৰ কোন হয় ৰে? কি ঠিক, প্ৰেমত পৰিবও পাৰ ন? মই আৰু তোৰ প্ৰেমত পৰিম? ইম্পচিবল। হ'ব হ'ব, ময়ো তোৰ কাৰণে পাগল হৈ থকা নাই দে। মই অকলে বিন্দাছ আছো। ঐ পাগলী, কি? তোৰ নম্বৰ যাকে তাকে বিলাই নাথাকিবি। হ'ব, নিদিওঁ। তোক মই এনেহে কৈছিলো। আৰু তই ইমান ৰাতিলৈ অনলাইন নাথাকিবি, চকু বেয়া হ'ব তোৰ। ফেচবুকৰ কবিতাৰ পঢ়ি পঢ়ি তই পাগল হৈ যাবি কেতিয়াবা। হয়নে? ৰাতি টোপনি নাহেও আজিকালি। কিয় টোপনি নধৰে তোৰ? কিবা হৈছে নেকি? ল'ৰা এজনৰ প্ৰেমত পৰিছো। ওৱান চাইড লাভ। বাহ মজা। পিছে ল'ৰাজন কোন? যা, তোক কিয় ক'ম? তোৰ গাৰ্লফ্ৰেণ্ডৰ লগত চিনাকি কৰাই দিছনে কেতিয়াবা মোক? হেই, মোৰনো ক'ত গাৰ্লফ্ৰেণ্ড আছে? অৱশ্যে মই হয়তো লাহে লাহে এজনী প্ৰেমত পৰিছো। বাহ বাহ, কথা বেলেগচোন। নামটো মোকো ক আকৌ। কম, তোক নকলেনো কাক কম? প্ৰথমে তাইৰ মনৰ কথা জানি চাওঁচোন। তাই পাগলী বা মোক ভাল পায় নে নাপায়? কি ঠিক, তাইও চাগে তোক মনে মনে ভাল পায়েই। ভাল পাওঁ বুলি কৈ নিদিয় কিয়? নকওঁ মই, তাই নিজে ক'ব যদি মোক ভাল পায়। তই ল'ৰাটো হৈ আগত ক'ব লাগিলে তাই ছোৱালীজনীয়ে ক'ব তোক হা? তই যদি ক'ব নোৱাৰ, এনেকৈ থাকিবি বৰলা হৈ। কিয় বৰলা হ'ম আকৌ? তই দেখোন আছই মোৰ হাফ গাৰ্লফ্ৰেণ্ড। যা পাগল, বেলেগক হাফ গাৰ্লফ্ৰেণ্ড বনাবি। মই নহওঁ তোৰ হাফ গাৰ্লফ্ৰেণ্ড। মানে তই মোক লাইক নকৰ নেকি হা? নকৰো তোক। তই এটা মস্ত পাগলহে, কোনে লাইক কৰিব হা তোক? ঠিক আছে তেন্তে, মোৰ লগত কথা পাতিব নালাগে তই। হেল্ল', কি হ'ল আকৌ? ফোন কৰিলি কিয়? বা ইমান খং নে অভিমান? একো নহয়, অভিমান আপোন মানুহৰ ওচৰতে কৰে। তইতো মোৰ আপোন নহয়। ঐ শুনচোন, কি হ'ল? তই কেতিয়াও খং কৰি আঁতৰি নাযাবি দেই। মই যদি কেতিয়াবা কিবা ভুল কৰোঁ, গালি দিবি মোক। মই একোৱে বেয়া নাপাওঁ তোক। ধেৎ পাগলী, সেই নাযাওঁ। ঐ কথা এটা কওঁ, বেয়া পাবি নেকি? নাপাওঁ। কি কথা কচোন? মই যে ওৱান চাইডেড প্ৰেমত পৰিছো বুলি কৈছিলো, ল'ৰাজন কোন হয় কওঁনে? কোন? আজি নকওঁ আৰু, লাজ লাগে মোৰ। তোৰ মোকো লাজ কৰ নেকি তই? ঠিক আছে তেন্তে শুন। মোৰ ভাল লগা ল'ৰাজন আন কোনো নহয়, তয়ে হয় অ' পাগল। ধেমালি কৰোঁতে কৰোঁতে মই কেতিয়া তোৰ প্ৰেমত পৰিলো গমেই নাপালো। কোৱা কাৰণে প্লিজ তই মোক বেয়া নাপাবি হা? হাঁহিলি কিয় আকৌ? পাগলী, ময়ো তোক ভাল পাওঁ। সঁচাই, ধেমালি কৰোঁতে কৰোঁতে ময়ো কেতিয়া তোৰ প্ৰেমত পাগল হ'লো, ধৰিবই নোৱাৰিলো। কি সঁচা? সঁচাই, তোক বহুত ভাল পাওঁ পাগলী। তই যিহে দন্দুৰা, অভিমান কৰি আঁতৰি নাযাও তোক? নাযাওঁ ৰে, তোৰ অবিহনে জীয়াই থকাৰ কথাই ভাবিব নোৱাৰো দেখোন। আমি দুয়ো সদায় এনেকৈয়ে থাকিম দেই, এজনে আনজনৰ হৈ। শুনচোন, এতিয়াও তোক পাগল বুলিয়ে মাতিমনে? তই পাগল বুলি মাতিলে ভাল লাগে মোৰ। তোৰ এই পাগল বুলি মাতা মিঠা মাত খাওঁতে মই পৃথিৱীৰ সমস্ত সুখ বিচাৰি পাওঁ। এয়াই চাগে প্ৰেম। তই মোক পাগলী বুলি ক'লে ভাল লাগে আৰু তোক মই পাগল বুলি মাতি মোৰ ভাল লাগে। আমাৰ পাগল পাগলীৰ প্ৰেম। হেৰা, বুজাইহে বুজিব। আমাৰ প্ৰেম সঁচাকৈয়ে বেলেগ ন? মৰম চেনেহ, খং অভিমানেৰে ভৰপূৰ। এয়া তোমাৰ মোৰ প্ৰেম, আমাৰ প্ৰেম।